হাউলি আৰক্ষীৰ বৃহৎ সফলতা 1,30,00,000 টকাৰ নিচাজাতীয় টেবলেট সহ এজনক আটক কৰিছে আৰক্ষীয়ে। বৰপেটা জিলাৰ অন্তৰ্গত হাউলিৰ আৰক্ষীয়ে সোমবাৰে এক গোপন সূত্ৰৰ পম খেদি হাউলিত তালাচী অভিযান চলাই গুৱাহাটীৰ ফালৰ পৰা আহি থকা ট্ৰাক এখনৰ পৰা 26,000 নিচাজাতীয় টেবলেট হাউলিৰ আৰক্ষী প্ৰশাসনে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ সৈতে জড়িত ধুবুৰীৰ জিলাৰ বিলাসীপাৰা আসমত আলিকাৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি উদ্ধাৰকৃত টেবলেটখিনিৰ বজাৰ মূল্য 1,30,00,000 টকা হ'ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে আৰু এই ঘটনা সন্দৰ্ভত অধিক তথ্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, টিভি লাইভ নিউজ। আজি আমি এই গোপনীয় সূত্ৰে জানিব পাৰো যে AS25FC 3987 ট্ৰাক এখনত গোপনীয় চেম্বাৰত ড্ৰাগছ সৰবৰাহ কৰি আনি আছে। সেইমতে আমাৰ হাউলি আমি নাকাত নকওঁ, কিন্তু নাকা আমাৰ পুলিচ দেখি পিনে গাড়ীটোৱে পাৰ্কিঙত আহি পিনে সোমায়। পিছত আমি পাৰ্কিঙত গাড়ী চালকক আটক কৰো আৰু তেখেতৰ স্বীকাৰোক্তিত তেখেতে গাড়ীৰ বেক চাইডৰ ডাম্পাৰৰ যিখিনি বাম্পাৰ কাটিং কৰি কিনে তাৰ ভিতৰত নাৰ্কটিক্স ড্ৰাগছ সোমাই আনিছিল আৰু আমি এতিয়া এইখিনি খুলি পিনে চালো গোটেইখিনি 26,000 ইয়াবা টেবলেট আমি জব্দ কৰিলো। এইটো আহিছিল গুৱাহাটী চাইডৰ পৰা আহিছিল। আমি ড্ৰাইভাৰক দিয়ে আনিছে, তাক পোষ্ট কৰি আছো। এতিয়া ডিষ্টেঞ্চন গম পোৱা নাই, আমি ইণ্টাৰচেপ্ট কৰি ইয়াত ধৰিলো। ফাৰ্দাৰ তাক ইণ্টাৰভেশ্যন কৰিলে গোটেইখিনি গম পাম ক'ৰ পৰা আনিছে, ক'ত লৈ যাব গোটেইখিনি। এইটো আনুমানিক মূল্য 1,30,00,000। কিন্তু আচৰিত কথা যে যিটো ড্ৰাগছ সৰবৰাহ যিটো কৌশল সেইটো বহুত সলনি হৈছে। আজিকালি নতুন নতুন টেকনিক এডপ্ট কৰে যাতে পুলিচে ধৰিব নোৱাৰে। আজিকালিতো তাকৰ তলতো আজি ট্ৰাকৰ যিটো বাম্পাৰৰ বেক চাইডৰ বাম্পাৰৰ তলত ষ্টিলৰ প্লেট কাটিং কৰি কিনে ষ্টিলৰ প্লেটত স্ক্ৰু ফিট কৰি তাৰ ভিতৰত লৈ আহিছে আৰু তলত আছে তলতো আছে। এইটোৰ ভিতৰত আপোনাৰ চেচিছৰ তলত সিহঁতে কিছুমান গোপনীয় চেম্বাৰ বনাই আছে, তাৰ ভিতৰত আগতে কিন্তু মানে চেম্বাৰ বনাই দিছিল। এইটো গোপনীয় চেম্বাৰ বনাই দিছে। বাম্পাৰত আমি বেছি সংখ্যক বাম্পাৰত পাইছো আৰু ট্ৰাকৰ চেচিছৰ তলত আমি তাৰ পৰা 4,000 উদ্ধাৰ কৰিছো। জেনেৰেলি কিন্তু নহয় জেনেৰেলি চেক কৰোঁতে ইমান সহজ আৰু যিটো গোপনীয় তথ্য যদি সঠিক হয় তেতিয়াহ'লে এইবোৰ চোৱা হয়। যথেষ্ট বিভিন্ন স্থানত আহি আছে ধৰা হৈ আছে।